আৰু গাঁৱৰ নাম জয়ন্তীপ হাই স্কুল। ভাইটি ক'ৰ হয় তুমি? এল পি স্কুলৰ কোন জেগা? তেজপুৰ অঞ্চল, তেজপুৰ বসবাস, তেজপুৰ ঘৰৰে তেজপুৰ। আচ্ছা, তোমাৰ ঘৰটো তেজপুৰত? ইয়াতে কেনেকৈ আহি পালে? এনেকৈ আহিছোঁ, কিবা ডায়েবেটিছ হ'লে এনেকুৱা আৰু। ডায়েবেটিছ হৈছে? নহয় নহয়, এইটো জেগাত কেনেকৈ আহি পালে? গাড়ীত, বাছত আহিছিলে? কোনোবা এৰি থৈ গ'ল নেকি? যোৱা নাই। আপুনি বাছত আহিছিল না খোজকাঢ়ি আহিছিল? বাছত আহিছিলে? আচ্ছা, তেজপুৰ। এতিয়া ঘৰ যাব জানিব? এই জংঘলত কিয় গৈ আছিলা? Hello everyone, a very good evening to everyone and all. On behalf of Manas Choki Ecotourism Society, I'm presenting this video to share a very important message, that is a name, Topon Rajbongshi. As per I got details from that particular boy, he mentioned that his name is Topon Rajbongshi. So কথাটো হ'ল কি, actually he lost his way, so he is nowhere to go now, and he claims that he belongs to Tejpur, from village Joyantapur, as per his information. So exactly মই কালেক্ট কৰিব পৰা নাই, তেখেতে অলপ মেণ্টেলি কিছু ডিছঅৰ্ডাৰ থকা যেন মই পাইছোঁ। ভৰিত চেণ্ডেলো নাই, জোতাও নাই, পিন্ধিবলৈ জেকেট চুৱেটাৰো নাই। ঠাণ্ডাত জংঘলৰ ফালে মানে খোজকাঢ়ি যাই থাকে। আজি 2 দিন হ'ল। যোৱাকালিও আমি গাড়ীত উঠাই আনিছিলোঁ, আমাৰ অফিচত থৈছিলোঁ, তাৰপিছত আজি ৰাতিপুৱা এৰি দিছিলোঁ। ভাল লগা হৈছিলে, কিন্তু নাই হোৱা। some kind of mentally disorder. so আজি আকৌ দেখা পালোঁ, ৰাস্তাত শুই আছিলে, ক'ৰবাত মানে এক ঠাইত নাথাকে, ইফাল কৰি থাকে। যেতিয়া মই লাষ্ট ৰুটিন চেক কৰাৰ পিছত, আমাৰ ভলেণ্টিয়াৰসকলৰ লগত ইণ্টাৰেক্ট কৰাৰ পিছত, মই যেতিয়া ৰিটাৰ্ণ হৈ আছিলোঁ ঘৰলৈ around 8:30 PM, অলপ আগত, আজিৰ ডেট হ'ল 15 ডিচেম্বৰ 2025। চ' বৰ্তমান সি ক'ত গ'ল ময়ো মানে দেখা নাপালোঁ। আহি থাকোঁতে মই জংঘলৰ পৰা তাক লৈ আহি আছিলোঁ। পেনত পূৰা হাগি লৈছে, মুটিও লৈছিলে। তাৰপিছত কোনোবা গৰম ঠাইত থাকা বুলি মই কৈছিলোঁ, অফিচত থাকিবলৈ কৈছিলোঁ। সি নাথাকিলে, অফিচৰ পৰা ওলাই গ'ল। তাৰপিছত নামটো সুধিলোঁ, তপন ৰাজবংশী বুলি জনাইছে। আকৌ সি তেজপুৰৰ পৰা অহা বুলি কৈছে, কোনোবা পিকনিক পাৰ্টিৰ লগত অহা বুলিও কৈছে। কোনে এৰি থৈ গ'ল, তাৰপিছত জয়ন্তপুৰ গাঁৱৰ বুলিও কৈছে। চ' কাইণ্ডলি কোনোবা যদি তেখেতক জানে বা চিনি পায়, প্লিজ এই ভিডিঅ'টো যদি আপোনাৰ তাত গৈ পাইছে, কাইণ্ডলি শ্বেয়াৰ আছ দ্য ডিটেইলছ চ' দেট উই কেন send this boy to that particular address. Thank you. জংঘলত হাতী ওলাই আছে নহয়? হাতী ওলাই আছে, হাতী আছে, বাঘ আছে, তাতে কি হ'ব? এই ৰাতি জংঘলত নাযায় নহয়। আপুনি ইফালে যাব। নামটো কি কৈছিলা? নামটো তপন ৰাজবংশী। ঘৰটো ক'ত? তেজপুৰ? তেজপুৰ। আৰু গাঁৱৰ নাম? গাঁৱৰ নামটো কি? জয়ন্তীপুৰ। ঠিক আছে। জয়ন্তীপুৰ আৰু কি কৈছিলে? চাওঁ, এইফালে চাওঁ, একবাৰ চাওঁ, মুখটো চাওঁ। ঠিক আছে, কালি বাছত উঠি যাবা, ঠিক আছে? ভাত খাইছে নে নাই? খাইছে? আপোনাৰ ঘৰত পুৰা মজাকৈ খাইছোঁ, যিমান খুৱাইছে খাইছোঁ আৰু দৌৰাই খাইছোঁ। জয়ন্তীপুৰ হাইস্কুল। মা দেউতা আছে নে নাই ঘৰত? মা দেউতা গা একদম পুৰা মা দেউতা আছে? আছে, দেউতাও আছে না? তই ইয়াত কিয় এনেকে ঘূৰি আছে? আপোনাৰ দাদা ভাই আছে। চেণ্ডেলো নাই, জোতাও নাই।
জেকেটও নাই এতিয়া কি কৰে এই ৰাতিত নাই চুৱেটাৰ প্ৰয়োজন হ'ব আৰু আৰু আকৌ জংঘলৰ পিনে যাব নালাগে দেই নাজানো দে